নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমে মোৰ ইউটিউব চেনেল চিডিক চামই অসমীয়ালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ঘৰ ভাড়া চুক্তিপত্ৰ সম্পৰ্কে। ঘৰ ভাড়া চুক্তিপত্ৰখন কেনেকৈ লিখা হয়, থকা ঘৰ হওক বা দোকান ঘৰ হওক, তাৰ চুক্তিপত্ৰখন কেনেকৈ লিখে, সাধাৰণ চুক্তিপত্ৰ মানে আমাৰ সচৰাচৰ চলি থকা চুক্তিপত্ৰখন কেনেকৈ লিখা হয় সেই বিষয়ে আমি আজি আলোচনা কৰিবলৈ ওলাইছোঁ। ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকিব। তেতিয়াহ'লে আপোনাৰ যদি ঘৰ ভাড়া দিবলগীয়া থাকে, কাৰোবাক ভাড়া দিয়াৰ সময়ত চুক্তিপত্ৰখন নিজেই লিখি উলিয়াব পাৰিব, বা আপুনি যদি কাৰোবাৰ পৰা ভাড়া ঘৰ বিচাৰি যায় তেতিয়া অন্ততঃ এই চুক্তিপত্ৰখনত কি কিনো লিখা থাকে এই ভিডিঅ'টোৰ পৰা অকণমান হ'লেও আপুনি আন্দাজ এটা লগাব পাৰিব। যদি ভিডিঅ'টো ভাল পায় লাইক এটা কৰি কমেণ্টত আপোনাৰ মতামত জনাই মোক ভৱিষ্যতে এনেকুৱা ধৰণৰ নতুন নতুন বিষয়ৰ ওপৰত ভিডিঅ' বনাবলৈ উৎসাহিত কৰিব বুলি আশা কৰিলোঁ। আৰু যদিহে আপুনি মোৰ চেনেলত নতুনকৈ আহিছে তেতিয়াহ'লে ভিডিঅ'ৰ তলত থকা ৰঙা আখৰৰ ছাবস্ক্ৰাইব বাটনত ক্লিক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে ওচৰতে থকা বেল আইকনটো অন কৰি অল কৰি ল'ব। তেতিয়াহ'লে মই যেতিয়া এনেকুৱা ধৰণৰ ভিডিঅ' মোৰ চেনেলত আপলোড কৰোঁ তেতিয়া আপুনি প্ৰথমে নটিফিকেশ্যন পাই যাব। আহক এতিয়া পাতনি বেছি দীঘলীয়া নকৰি ভিডিঅ'ৰ মূল অংশৰ ফালে আগবাঢ়ি যাওঁ। প্ৰথমে আমি এখন ষ্টাম্প পেপাৰ ল'ব লাগিব। 20 টকা বা 50 টকাৰ এখন ষ্টাম্প পেপাৰ ল'ব লাগিব, আৰু ষ্টাম্প পেপাৰখনৰ ঠিক সমাজতে ঘৰ ভাড়া চুক্তিপত্ৰ বুলি লিখিম। তাৰপিছত পেপাৰখনৰ বাওঁফালে প্ৰথম পক্ষ বুলি দি প্ৰথম পক্ষত ঘৰৰ মালিকৰ নাম, মানে যোনে ঘৰ ভাড়া দিব তেখেতৰ নাম, তেখেতৰ পিতাৰ নাম, জাতি, পেচা, ডাকঘৰ, থানা, মৌজা আৰু জিলা, এই গোটেইখিনি এড্ৰেছ ভালদৰে উল্লেখ কৰিব। ইয়াৰ পিছত স্ক্ৰীণত দেখুওৱা ধৰণে দ্বিতীয় পক্ষ বুলি দি দ্বিতীয় পক্ষত যোনে ভাড়া ল'ব, ঘৰটো যোনে ভাড়া ল'ব তেখেতৰ নাম, তেখেতৰ পিতাৰ নাম, জাতি, পেচা, কি কাম কৰে, ডাকঘৰ, থানা, মৌজা আদি গোটেইখিনি ফুল এড্ৰেছ ভালদৰে উল্লেখ কৰিব। আৰু ইয়াৰ পিছত আমি লিখিম পশ্য দোকান ঘৰ ভাড়া চুক্তিপত্ৰ মৃদং কাৰ্যাংগে। যদি দোকান ঘৰ হয় দোকান ঘৰ বুলি দিব, আৰু যদি থকা ঘৰ হয় তেতিয়াহ'লে ভাড়া ঘৰ বুলি লিখিব। তাৰপিছত লিখিব আজি ইং ইমান তাৰিখ, মানে যিমান তাৰিখে চুক্তিখন কৰা হয় সেই তাৰিখটো উল্লেখ কৰি আজি ইং ইমান তাৰিখে দ্বিতীয় পক্ষক ভাড়াঘৰ এটিৰ আৱশ্যক হোৱাত প্ৰথম পক্ষৰ ওচৰ চপাত তেওঁৰ 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত থকা, এইটো মানে এড্ৰেছ হয়, থুলমূল এড্ৰেছ এটা মই দি দিছোঁ ইয়াতে, আপোনালোকেও পাৰে যদি দি দিব। দাঁতিত থকা দেশ মৌজা, মানে মৌজাখনৰ নাম দিব, দেশ গাঁৱৰ পট্টা নং ইমান, দাগ নং ইমান, মাটিৰ ভাড়াঘৰ এটিৰ ভাড়াঘৰৰ ৰুমটোৰ কিমান ফুট বহল কিমান ফুট দীঘল সেইটো দি দিব। দি কোঠালি এটা ভাড়াত দিবলৈ ৰাজি হোৱাত উক্ত পক্ষৰ মাজত ভাড়াঘৰ সংক্ৰান্তত চুক্তিপত্ৰ কৰা হয়, এনেকৈ লিখিব। ভাড়াঘৰটো বা ভাড়া ৰুমটো কোনখন মৌজাত অৱস্থিত, কোনখন গাঁৱত অৱস্থিত, মানে ডাক নম্বৰ, পাট্টা নম্বৰ, মাটিৰ ডিটেইলছখিনি এইখিনি দিলে দুয়োটা পক্ষৰ কাৰণে, প্ৰথম পক্ষ দ্বিতীয় পক্ষ দুয়োটা পক্ষৰ কাৰণে ভাল হয়। সেইকাৰণে মই যেনেকৈ উল্লেখ কৰি দিছোঁ তেনেকৈ মাটিৰ ডিটেইলছখিনি ইয়াতে উল্লেখ কৰি দিব। ইয়াৰ পিছত আহিব ছেকেণ্ড পেজ। ছেকেণ্ড পেজখনত আমি লিখিম চুক্তিসমূহ, মানে প্ৰথম পক্ষ দ্বিতীয় পক্ষৰ মাজত কি কি চুক্তি থাকিব সেই চুক্তিসমূহ লিখিম। 1 নম্বৰতে থাকিব ভাড়া লোৱা ঘৰৰ চুক্তিৰ সময়সীমা ইং ইমান তাৰিখৰ পৰা ইমান তাৰিখলৈ 3 বছৰৰ বাবে বাহাল ৰখা হ'ল। মই 3 বছৰ বুলি দি দিছোঁ, আপোনালোকে 2 বছৰ, 1 বছৰ বা 4 বছৰ কৰিব পাৰে, সেইটো দুপক্ষই আলোচনা মৰ্মে কৰিলে হ'ল। ইয়াৰ পিছত 2 নম্বৰ চুক্তিত লিখিব ভাড়া লোৱা ঘৰৰ মাহিলী ভাড়া নগদ ইমান টকা ধাৰ্য কৰা হ'ল, মানে ঘৰ ভাড়া কিমান টকা হ'ব মাহিলী সেইটো 2 নম্বৰ চুক্তিত উল্লেখ কৰিব। তাৰপিছত 3 নম্বৰ চুক্তিত আহিল ভাড়া লোৱা ঘৰৰ মাহিলী ভাড়া মাহ উকলাৰ পিছত 1 তাৰিখৰ পৰা 5 তাৰিখৰ ভিতৰত ভাড়া আদায় দিব লাগিব। তাৰপিছত 4 নম্বৰ চুক্তিত লিখিব ভাড়া লোৱা ঘৰৰ বাবদ দ্বিতীয় পক্ষই প্ৰথম পক্ষক ইমান টকা আগধন সাক্ষীৰ সাক্ষাতত আদায় দিয়ে, মানে কিবা যদি আগধন দিয়ে বা এডভান্স দিয়ে ঘৰ ভাড়া লোৱাজনে সেইটো ইয়াতে উল্লেখ কৰি দিব। তাৰপিছত লিখিব ভাড়া লোৱা ঘৰৰ বিজুলী বাতিৰ যাৱতীয় খৰচ পাতি দ্বিতীয় পক্ষৰ নিজাববীয়া, মানে ভাড়াঘৰটোত মাহিলী যি কাৰেণ্টৰ বিল হ'ব সেই বিলটো দ্বিতীয় পক্ষই, মানে যোনে ভাড়া লৈছে তেখেতে নিজে বহন কৰিব লাগিব বুলি ইয়াত উল্লেখ কৰা হৈছে। আৰু যদি এনেকুৱা ধৰণৰ কিবা খৰচ আছে, এক্সট্ৰা খৰচ যি নেকি দ্বিতীয় পক্ষই নিজে বহন কৰিব লাগিব, তেনেকুৱা খৰচ থাকিলে ইয়াতে উল্লেখ কৰি দিব পাৰে। 6 নম্বৰত লিখিছোঁ ভাড়া লোৱা ঘৰৰ চুক্তিৰ ম্যাদ উকলি গ'লে পুনৰ নতুনকৈ চুক্তিপত্ৰ কৰিব লাগিব। মানে 1 নম্বৰ চুক্তিত উল্লেখ কৰাৰ দৰে ঘৰটো কিবা এটা সময়ৰ কাৰণে ভাড়া দিয়া হয়তো, 1 বছৰ 2 বছৰ বা 4 বছৰৰ কাৰণে, সেই সময়টো যেতিয়া উকলি যাব তেতিয়া পুনৰ নতুনকৈ চুক্তিপত্ৰ কৰিব লাগিব বুলি ইয়াত উল্লেখ কৰা হৈছে। 7 নম্বৰতে উল্লেখ কৰিছোঁ ভাড়া লোৱা ঘৰৰ চুক্তিপত্ৰ নতুন কৰাৰ সময়ত পূৰ্বৰ ভাড়া নিৰিখতকৈ 15% বৃদ্ধি কৰা হ'ব। যদিও প্ৰথম পক্ষৰ ভৱিষ্যতে এনেকুৱা ধৰণৰ কিবা ভাড়া বঢ়োৱাৰ চিন্তা মনত থাকে তেতিয়াহ'লে দ্বিতীয় পক্ষৰ লগত আলোচনা কৰি আলোচনা মৰ্মে সেই কথাখিনি
চুক্তিপত্ৰখনত উল্লেখ কৰি থোৱাটো ভাল। 8 নম্বৰতে উল্লেখ কৰিছোঁ, ভাড়াঘৰৰ পৰা যদি অন্য ঠাইলৈ দ্বিতীয় পক্ষ যাব বিচাৰে, মানে দ্বিতীয় পক্ষই ভাড়াঘৰটো এৰিব বিচাৰে, তেতিয়াহ'লে প্ৰথম পক্ষক 3 মাহ আগতে কথাখিনি জনাব লাগিব। মানে ভাড়াঘৰটো যে এৰিব সেই কথাখিনি দ্বিতীয় পক্ষই প্ৰথম পক্ষক 3 মাহ আগতেই জনাব লাগিব। মই ইয়াতে 3 মাহ বুলি দিছোঁ, কিন্তু 3 মাহ নহয়, 2 মাহ, 4 মাহ বা 5 মাহো হ'ব পাৰে। সেই কথাখিনি দুয়োটা পক্ষই আলোচনা মৰ্মে সিদ্ধান্ত কৰি চুক্তিপত্ৰখনত উল্লেখ কৰি থ'লে ভাল হয়। ইয়াৰ পিছত লিখিব, এইখিনি কথা মানে উল্লেখ কৰি থ'লে প্ৰথম পক্ষৰ কাৰণে বেছি ভাল হয়। ভাড়াঘৰত কোনো বেআইনী সামগ্ৰী মজুত ৰাখিব নোৱাৰিব। ইয়াৰ অন্যথা হ'লে আইনমতে দ্বিতীয় পক্ষ দণ্ডনীয় হ'ব বুলি এনেকৈ লিখি থ'লে প্ৰথম পক্ষৰ কাৰণে বিশেষকৈ ভাল হয়। 10 নম্বৰ চুক্তিত লিখিছোঁ, ভাড়াওলা ঘৰত কোনো অসামাজিক কাম কাজত লিপ্ত থাকিব নোৱাৰিব। ইয়াৰ অন্যথা হ'লে দ্বিতীয় পক্ষ প্ৰথম পক্ষৰ ওচৰত দণ্ডনীয় হ'ব লাগিব। ইয়াৰ অৰ্থ এইটোৱেই যে প্ৰথম পক্ষই দ্বিতীয় পক্ষক ঘৰটো কোনো অসামাজিক কাম কাজৰ কাৰণে ভাড়া দিয়া নাই। ঘৰটোৰ ভিতৰত যদি কিবা অসামাজিক কাম কাজ চলে, তেতিয়াহ'লে দ্বিতীয় পক্ষ তাৰ বাবে সম্পূৰ্ণৰূপে জগৰীয়া হ'ব। তাৰপিছত লিখিব, ওপৰত উল্লেখ কৰা চুক্তিৰ দফাবোৰ উভয় পক্ষই জানি বুজি লৈ স্বজ্ঞানে সুস্থ শৰীৰে সাক্ষীৰ সাক্ষাতত স্বাক্ষৰ প্ৰদান কৰিলোঁ, এনেদৰে লিখিব। তাৰপিছত চুক্তিপত্ৰখনৰ একেবাৰে শেষৰ ফালে বাওঁফালে সাক্ষী কেইজনমান দি দিব, 3জন 4জন যি পাৰে, স্ক্ৰীণত দেখুওৱাৰ দৰে এনেদৰে সাক্ষী কেইজনমান দি দিব আৰু তেখেতসকলৰ স্বাক্ষৰ লৈ ল'ব। আৰু সোঁফালে ইতি বুলি দি তাৰ তলত প্ৰথম পক্ষৰ চহী, মানে ঘৰৰ অৰিজিনেল মালিকৰ চহী লৈ ল'ব, আৰু তাৰ তলতে দ্বিতীয় পক্ষৰ চহী, মানে যোনে ভাড়া ল'ব, ঘৰটো যোনে ভাড়া ল'ব, ভাড়াতীয় হয়, তেখেতৰ ছিগনেচাৰ লৈ ল'ব। আজিৰ ভিডিঅ'ত ইমানতে অন্ত পৰিল। পুনৰ লগ পাম নতুন এটা বিষয় লৈ নতুন এটা ভিডিঅ'ৰ সৈতে। যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি থ'ব, তেতিয়াহ'লে মই যেতিয়া এনেকুৱা ধৰণৰ বিষয়ৰ ওপৰত ভিডিঅ' আপলোড কৰি তেতিয়া প্ৰথমে আপুনি গম পাই যাব। ধন্যবাদ। জয় আই অসম।